আজি মই বনাবলৈ লোৱা বস্তু কেইবাৰ আপোনালোকক দেখাইছোঁ। মাছ কেইটামান লৈছোঁ, সৰু মাছ, গৰৈ, পুঠি, তাৰপিছত শিঙৰা দুটামান আছে, কাৱৈ দুজনীমান আছে, তাৰ লগত আছে ঔটেঙা এটা আৰু দুটামান ঢেকীয়া তুলি থৈছোঁ। তাৰপিছত এফালে জলকীয়া আৰু নহৰু দুটামান, পিঁয়াজ, এফালে নিমখ আৰু হালধি এইকেইটা। তাৰপিছত লগতে আছে এইখিনি চাটনি বনাম বুলি থৈছোঁ, কেঁকুৰা এটা, নৰসিংহ পাত দুটামান তুলি থৈছোঁ, মছনদ, এইফালে জলকীয়া দুটামান আৰু এইফালে নহৰু দুটামান আৰু লগতে এটা আলু আৰু কেঁকুৰা দুটা পুৰি দিম। তাৰপিছত নেমু এটা লৈছোঁ, নেমুটো এফাল দিম, এফাল চেপি দিম, এইখিনি দি আজি চাটনি বনাই। এতিয়া চৌকাত জুই জ্বলাই কেৰাহী এখন পাতিলোঁ, কেৰাহীখন প্ৰায় গৰম হ'লেই ইয়াতে মই অকণমান মিঠাতেল দি দিম। এতিয়া তেলটো প্ৰায় গৰম হৈ গৈছে, এতিয়া মই পিঁয়াজ আৰু নহৰুখিনি মই দি দিম। পিঁয়াজখিনি প্ৰায় ৰঙা হৈ গৈছে। মাছখিনি মই এতিয়া নিদিওঁ, মাছখিনি বেলেগকৈ ফ্ৰাই কৰিলোঁ। ইয়াত মই দিম ঢেকীয়া আৰু ঔটেঙাখিনি। জুইটো অকণমান কমাই দিলোঁ, নহ'লে জুইটো বহুত ডাঙৰ হৈ যায় কেতিয়াবা। এতিয়া মই ভালে মানে লৰাই দিম। এক্সট্ৰা নিমখখিনি দি দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব, মই 2 চামুচ এইখিনি হ'ব। এইখিনি মই এতিয়া আকৌ অকণমান লৰাই দিম। এইখিনি মই এতিয়া 2-3 মিনিটৰ কাৰণে এইখিনি মই সিজিবলৈ দিম, ঢাকি দিম। মই এইখিনি অকণমান লৰাই দিম। ঢেকীয়া আৰু ঔটেঙাটো সিজিছে আৰু এতিয়া মই ইয়াতে অকণমান পানী, 1 গিলাচমান পানী এড কৰিম। মাছটো মই বেলেগ এখন টাৱালত ফ্ৰাই কৰিলোঁ, হাফ ফ্ৰাই। এতিয়া এইখিনি মই অকণমান উতলি 1 মিনিট হৈ গৈছে, এতিয়া মই এইখিনি লৰাই দিম। এইখিনি অকণমান উতলিছে। ঔটেঙা কালাৰটো দেখিবলৈ ধুনীয়া হৈছে। এতিয়া মই মাছখিনি ইয়াতে দি দিম। মাছখিনি মই বেলেগ এখন টাৱালত হাফ ফ্ৰাই কৰিলোঁ। ঔটেঙা ঢেকীয়া দি আপোনালোকে বাৰু মাছ খাইছেনে? খাই চাবচোন কেনেকুৱা লাগে। খাবলৈ কেনেকুৱা হয় নাজানো, তথাপি বনাবলৈ চেষ্টা কৰিছোঁ। এইখিনি মই এতিয়া 2-3 মিনিটৰ কাৰণে এইখিনি
মিনিট হৈ গৈছে এতিয়া মই এইখিনি লৰাই দিম বেছিকৈ এইখিনি ভিতৰত হেতাখন ভৰাই দিলে মাছটো ভাগি যাব যে সেইকাৰণে মই লাহে লাহে লৰাই দিছোঁ মই আৰু অকণমান সময় কাৰণে মই ঢাকি দিম এইখিনি প্ৰায় ৰেডি হৈ গৈছে সিজি গৈছে গোটেইখিনি ধুনীয়া হৈছে গ্ৰেভি এটা ঔটেঙা ঢেকীয়া আৰু মাছ এইখিনি মই এতিয়া নমাই দিম এয়া আমাৰ ঔটেঙা ঢেকীয়া ৰেডি হৈ গৈছে এফালে চাটনিটো ৰেডি হ'ল চাটনি গোটেইখিনি বস্তু মই ৰেডি কৰি মিক্সিত দিলোঁ আজি ভিডিঅ'টো ইমানেই আপোনালোকে কেনে পালে জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্টছত জনাব